দিছো আজি আমাৰ অসম চৰকাৰৰ যোৱা 11 তাৰিখৰ পৰা যি বিকাশৰ 12টা দিন আমি উদযাপন কৰিছিলো সেই বিকাশৰ 12টা দিনৰ বাক্সা জিলাৰ এই অনুষ্ঠান আৰু আজিৰ এই অনুষ্ঠানত উপস্থিত থকা আমাৰ এই অঞ্চলৰ সন্মানীয় বিধায়ক ডাঙৰীয়া আমাৰ বিটিআৰৰ অধ্যক্ষ ডাঙৰীয়া বিটিআৰৰ MCLA আৰু EM ডাঙৰীয়া আমাৰ মাজত উপস্থিত থকা জিলা আয়ুক্ত ডাঙৰীয়া আমাৰ দুয়োটা দলৰে বিজেপি আৰু UPPL দলৰ জিলা সভাপতিদ্বয় মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আজিৰ এই অনুষ্ঠানত উপস্থিত আমাৰ বিভিন্ন স্কুলৰ পৰা অহা শিক্ষাগুৰুসকল অভিভাৱক অভিভাৱিকাসকল আৰু আমাৰ অতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজি অসম চৰকাৰৰ 3টাকৈ অভিনৱ আঁচনিৰ আমাৰ শিক্ষাৰ্থীসকলক কিছু বঁটা প্ৰদান অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰা হৈছে আপোনালোক সকলোৱে জানে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী থকা দিনতে এনেকুৱা কেইবাটাও অভিলাষী আঁচনি আৰম্ভ কৰিছিল আৰু এই অভিলাষী আঁচনিসমূহৰ মূল লক্ষ্যই আছিল যাতে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতাৰ ভাৱ সৃষ্টি কৰিব পাৰো স্কুলত ড্ৰপ আউট ৰেট কম কৰিব পাৰো স্ত্ৰী শিক্ষাক বিশেষভাৱে প্ৰাধান্য দিব পাৰো বা আগবঢ়াই দিব পাৰো এই ধৰণৰ কিছু লক্ষ্য আগত ৰাখি শিক্ষাৰ্থীসকলক উদগনি যোগোৱাৰ বাবে আমি এই বঁটাসমূহ দিয়াৰ সিদ্ধান্ত লৈছিলো আজিৰ পৰা কেইবাবছৰ আগৰে পৰা আমি মেট্ৰিকত বা HSLC পৰীক্ষাত যিসকল ল'ৰা ছোৱালীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হয় তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলক আমি আনন্দৰাম বৰুৱা বঁটা যাৰ জৰিয়তে আমি একোটাকৈ লেপটপ অথবা 12,500 টকাৰ নগদ ধন লেপটপ কিনিবৰ বাবে নগদ ধন দিয়াৰ এক বঁটা যাক আনন্দৰাম বৰুৱা বঁটা বুলি কোৱা হয় এয়া দি থকা হৈছিল এইবেলিও আমাৰ এই আঁচনিৰ জৰিয়তে যিসকল ছাত্ৰ ছাত্ৰীয়ে 75% অধিক নম্বৰ লাভ কৰিছে তেখেতসকলক আমি এই আনন্দৰাম বৰুৱা বঁটা দিয়াৰ সিদ্ধান্ত লৈছিলো আৰু আজি মই আপোনালোকৰ আগত অত্যন্ত গৌৰৱ অনুভৱ কৰিছো যে এইখন জিলাৰ 648 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই বঁটা পাবলৈ সক্ষম হৈছে আৰু আজি তেখেতসকলক আমি ইয়াত আনুষ্ঠানিকভাৱে তেখেতসকলৰ এই আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিম আৰু সন্ধিয়া আবেলি 3 বজাৰ লগে লগে আপোনালোকৰ একাউণ্টত এই 12,500 টকাকৈ নিজৰ নিজৰ একাউণ্টত জমা হৈ যাব গতিকে মই আশা ৰাখিছো এই 648 গৰাকী ছাত্ৰ ছাত্ৰীক মই শুভেচ্ছা জনাইছো ধন্যবাদ জ্ঞাপন কৰিছো অসমৰ এগৰাকী সুসন্তান আনন্দৰাম বৰুৱা যিগৰাকী অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী IAS বিষয়া আছিল আৰু ভাৰতবৰ্ষৰ পঞ্চমগৰাকী IAS বিষয়া আছিল এজন অত্যন্ত কৃতি ছাত্ৰ আৰু কৃতি ছাত্ৰ হিচাপে খুব সুন্দৰভাৱে অতি কম দিনৰ ভিতৰত নিজৰ যশস্যাৰে গোটেই অসম মাতৃক গৌৰৱান্বিত কৰিবলৈ সক্ষম হৈছিল এইগৰাকী মহান অসমীয়াৰ নামত আজি এই নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবৰ কাৰণে এই আনন্দৰাম বৰুৱা বঁটা অসম চৰকাৰে প্ৰদান কৰি আহিছে আপোনালোকে জানে যে আমাৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে আমি হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ছাত্ৰী আৰু ছাত্ৰ দুয়োটাকে আমি বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰো ইয়াত আমি ছাত্ৰীসকলে যিসকলে ফাৰ্ষ্ট ডিভিজন বা 60% অধিক নম্বৰ পায় তেওঁলোকক আমি স্কুটি দিওঁ
আৰু যিসকল ছাত্ৰ ৭৫%তকৈ অধিক নম্বৰ পায় তেওঁলোকক এই স্কুটি দিয়াৰ চৰকাৰে ব্যৱস্থা কৰিছে। এই বাণীকান্ত কাকতীয় এগৰাকী অসমৰ বিদগ্ধ পণ্ডিত, সংস্কৃত পণ্ডিত, তেখেতৰ নামেৰে প্ৰজ্ঞান ভাৰতীৰ আঁচনিৰ অধীনত আমি এই বঁটা প্ৰদান কৰোঁ। আৰু আজি মই আনন্দ অনুভৱ কৰিছো যে বাক্সা জিলাৰ ৮৯৬ গৰাকী ছাত্ৰ ছাত্ৰীক আমি বাণীকান্ত কাকতি বঁটা, যাৰ জৰিয়তে আমি তেখেতসকলক এই স্কুটি প্ৰদানৰ সিদ্ধান্ত লৈছো আৰু আজি আমি আনুষ্ঠানিকভাৱে ইয়াত স্কুটি প্ৰদানৰ শুভাৰম্ভণি কৰিম। তাৰ লগে লগে অসম চৰকাৰে এটা আঁচনি, বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে নিজৰ স্কুলত সময়মতে উপস্থিত হ'ব পাৰে, স্কুলৰ পৰা গৈও অন্যান্য খেলা ধূলা অন্যান্য কামত যাতায়াতৰ সুবিধাৰ বাবে যাতে আমি তেওঁলোকক সহায় কৰিব পাৰো, সেই উদ্দেশ্য আগত ৰাখিয়েই নৱমমান শ্ৰেণীত পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীসকলক আমি চাইকেল প্ৰদানৰ সিদ্ধান্ত লৈছিলো। আজি মই অত্যন্ত গৌৰৱান্বিত যে এই বাক্সা জিলাৰ ৬০৬০ গৰাকী ছাত্ৰ ছাত্ৰী, নৱমমান শ্ৰেণীৰ পৰা উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক আমি আজি এই চাইকেল প্ৰদান কৰিম আৰু আনুষ্ঠানিকভাৱেও এই কামৰ শুভাৰম্ভণি কৰিম। গতিকে এই চাইকেল প্ৰদানৰ জৰিয়তে আমি যাতে স্কুলত ড্ৰপ আউট ৰেটটো কম কৰিব পাৰো। বহু যুৱক যুৱতী বা ছাত্ৰ ছাত্ৰী এনেকুৱা থাকে যিসকলে আৰ্থিক অৱস্থাৰ কাৰণেই হওক বা যাতায়াতৰ অসুবিধাৰ কাৰণেই হওক ক্লাছ 9-10ত তেওঁলোকে সময়মতে স্কুলত উপস্থিত হ'ব নোৱাৰে। সময়ত গৈ উপস্থিত হ'ব নোৱাৰাৰ কাৰণে লাহে লাহে তেওঁলোকে স্কুলে এৰিব লগা হয়, এনেকুৱা এক পৰিৱেশ হয়। আমি যাতে ছাত্ৰ ছাত্ৰীসকলৰ এই ড্ৰপ আউট ৰেট বা তেওঁলোকক উৎসাহিত কৰাৰ এক লক্ষ্যৰে এই আমি চাইকেল প্ৰদান আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰম্ভ কৰিছিল। আজি আমি প্ৰতিখন জিলাতে এনেকৈ ৬০০০, ৭০০০, ১০০০০লৈকে ছাত্ৰ ছাত্ৰীক এই বঁটা বা এই ধৰণৰ চাইকেল প্ৰদান কৰি ভৱিষ্যতৰ এই প্ৰজন্মটোক যাতে আমি শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহী কৰিব পাৰো তাৰ প্ৰচেষ্টা আমি চলাইছো। আজি আমি বাক্সা জিলাতো এনেকুৱা ৩টাকৈ অভিনৱ আঁচনিৰ জৰিয়তে প্ৰায় ৮০০০তকৈ অধিক বা ৮০০০ ছাত্ৰ ছাত্ৰীক এই ধৰণৰ সুবিধা দিবলৈ পাই আমি অত্যন্ত আনন্দ অনুভৱ কৰিছো। আমাৰ লক্ষ্য হল যে আমাৰ ভৱিষ্যত প্ৰজন্মই যাতে সুন্দৰভাৱে এখন সুন্দৰ অসম গঢ়াৰ বাবে তেওঁলোকে নিজক ব্ৰতী কৰিব পাৰে। আজি আমাৰ সন্মুখত যিসকল ছাত্ৰ ছাত্ৰী বহি আছে সেইবিলাক ছাত্ৰ ছাত্ৰীক আমি বিচাৰো যে এইখন জিলাৰ তেওঁলোক আমাৰ কাৰণে সম্পদ, ভৱিষ্যতৰ সম্পদ হলে আমাৰ সন্মুখত বহি থকা ছাত্ৰ ছাত্ৰীসকল, যাতে এই ছাত্ৰ ছাত্ৰীসকলে কালিলৈকে জিলাখনৰ নাম উন্নতি কৰিব পাৰে, ৰাষ্ট্ৰখনৰ নাম উন্নতি কৰিব পাৰে, ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰলৈকে গৈ সুন্দৰভাৱে দেশমাতৃৰ সেৱাত নিজকে অৰিহণা দিব পাৰে। সেই ধৰণৰ লক্ষ্য আগত ৰাখি আজি আমাৰ চৰকাৰে এই ধৰণৰ আঁচনি কৰিছে। এই আঁচনিবিলাকক লৈ আমাৰ কোনো ৰাজনৈতিক কথা নাই, কাৰণ এই আঁচনিৰ যিবিলাক ক্লাছ 9ৰ ল'ৰা ছোৱালী, এই ল'ৰা ছোৱালীবিলাকে এতিয়া ভোট নিদিয়ে। আমাৰ 9-10ৰ ল'ৰা ছোৱালীয়ে ভোট নিদিয়ে, 12ৰ ল'ৰা ছোৱালীয়ে বেছিভাগে হয়তো 26ত ভোট নিদিব, তাৰ পিছতে ভোট দিব বা এটা জুনে হয়তো ভোট দিব। গতিকে আমাৰ লক্ষ্যটো এই আঁচনিৰ লগত হিতাধিকাৰী নহয়, এই আঁচনিৰ লগত আমাৰ চৰকাৰৰ লক্ষ্য হল যে নতুন প্ৰজন্মক কেনেকে প্ৰতিযোগিতাৰ ভাৱ উদয় কৰিব পাৰি। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিক্ষামন্ত্ৰী থাকোতে এই আনন্দৰাম বৰুৱা বঁটা বা কম্পিউটাৰ প্ৰদান আৰম্ভ কৰিছিল, ভাবিব নোৱাৰাকৈ প্ৰতিটো বছৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি গৈ আছিল। তাৰমানে আমাৰ নতুন প্ৰজন্মৰ মাজত সেই প্ৰতিযোগিতাৰ ভাৱ আৰম্ভ হৈছিল। আজি স্কুটি প্ৰদানৰ পিছতেই হওক সেই ধৰণৰ কথাবিলাক আমি দেখিছো, কাৰণ আমি বুজি পাওঁ যে এই প্ৰজন্মটোৱে, নতুন প্ৰজন্মই যদি আমাৰ অসমখনক ভালকৈ সেৱা কৰিবলৈ ধৰে তেতিয়াহে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচৰা যিখন ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰৰ অসম, সেই অসমখন হ'ব পাৰে। কোনো মন্ত্ৰী, মুখ্যমন্ত্ৰী বা বিধায়কে অসমখন পৰিৱৰ্তন কৰি দিব নোৱাৰে। পৰিৱৰ্তন কৰিব লাগিব আপোনালোকৰ দৰে আমাৰ সন্মুখত বহি থকা এই ছাত্ৰ ছাত্ৰীসকলে। তেওঁলোকে মনত
দৃঢ়ভাৱে ল'ব লাগিব যে হয় আমি এই অসমখনক ভাৰতবৰ্ষৰ এখন শ্ৰেষ্ঠ ৰাজ্য কৰিম আৰু তাৰ কাৰণে এই নতুন প্ৰজন্মক আমি উৎসাহিত কৰিব লাগিব। আজি আমাৰ চৰকাৰে এই কথাবিলাকক অত্যন্ত গুৰুত্ব সহকাৰে লৈছে আৰু যোৱা 11 তাৰিখৰ পৰা আগন্তুক 22 তাৰিখলৈকে এই 12টা দিন আমি গোটেই অসম জুৰি এই বিকাশৰ 12টা দিন উদযাপন কৰিছো। অসমৰ সকলো ঠাইতে বিভিন্ন মন্ত্ৰী বা গৈ এই ধৰণে আমি আমাৰ এই বঁটাসমূহ প্ৰদান কৰা বা এই কাৰ্যসূচীসমূহ আমি প্ৰদান ব্যৱস্থা কৰিছো। আজি মই বাক্সা জিলালৈকে আহি এই ধৰণে আপোনালোকৰ সন্মুখলৈ আহিছো। অহাকালি বৰপেটালৈকে যাম। বৰপেটাতো আমাৰ এই ছাত্ৰ ছাত্ৰী বা মাইক্ৰ' ফাইনেন্স বা অন্যান্য হিতাধিকাৰীসকলক এই আঁচনিসমূহ দিম যাতে আমাৰ এই সুবিধাবিলাক বিকাশৰ অৰ্থনৈতিক উন্নয়নৰ বা ভৱিষ্যত প্ৰজন্মৰ উন্নয়নৰ এই কামবিলাক আমি কৰি যাব পাৰো আৰু অসমখনক এখন বিকশিত ৰাজ্যলৈকে আগবঢ়াই নিব পাৰো। মোৰ আশা আছে যে আপোনালোকেও এই যে প্ৰায় 8,000 ছাত্ৰ ছাত্ৰীয়ে আজি আমাৰ সন্মুখত আহি থিয় হৈছে তেওঁলোকৰ চৰকাৰে দিয়া এই প্ৰেৰণাই নিশ্চয়কৈ তেওঁলোকৰ ভৱিষ্যত জীৱনত যথেষ্টখিনি আগবঢ়াই নিব। কাৰণ মই ব্যক্তিগতভাৱে এটা কথা অনুভৱ কৰো যে আমি যিসকলে নিজৰ মেধাৰ বলত কৃতিত্বৰ বলত এনেকুৱা ধৰণৰ সন্মান লাভ কৰো তেওঁলোকৰ এই সন্মান সদায় অমূল্য। আপোনালোকে জীৱনত প্ৰথমবাৰৰ বাবে হয়তো নিজৰ মেধাৰ বলত নিজৰ যোগ্যতাৰ বলত কোনোবাই এখন চাইকেল পাইছে, কোনোবাই এখন স্কুটি পাইছে, কোনোবাই 12,500 টকা পাইছে। এই কথাবিলাকে মনত বহুত আনন্দ দিয়ে আৰু এই কথাবিলাক এনেকুৱা হয় যে জীৱনত সদায় এই কামটোৰ এটা গুৰুত্ব থাকে আৰু এই কথাটোৱে জীৱনত সদায় স্মৰণীয় হৈ ৰয়। কাৰণ আমি যেতিয়া নিজৰ যোগ্যতাৰে কিবা এটা পাওঁ বা নিজৰ জীৱনৰ প্ৰথম চাকৰি কালৰ প্ৰথম দৰমহাটো পাওঁ তাৰ এটা আমেজ বেলেগ। আৰু আজি আপোনালোক সকলোৱে সেই ধৰণে নিজৰ যোগ্যতাৰে ক্লাছ 9ত কোনোবাই চাইকেল পাইছে, কোনোবাই ক্লাছ 10 পাছ কৰি বা মেট্ৰিক পাছ কৰি আপোনালোকে 12,500 টকা পাইছে, কোনোবাই হায়াৰ ছেকেণ্ডাৰী পাছ কৰি এখন স্কুটি নিজৰ মেধাৰ বলত যোগ্যতাৰ বলত পাইছে। সেইকাৰণে মই ভাবো এই কথাবিলাকে আপোনালোকক আনন্দ দিব আৰু সদায় এটা আজিৰ দিনটো এটা স্মৰণীয় দিন হিচাপে ৰ'ব। কাৰণ আমিও ব্যক্তিগত জীৱনত সেই সময়ত হয়তো চৰকাৰৰ এনেকুৱা আঁচনি নাছিল, কিন্তু ব্যক্তিগত জীৱনত যেতিয়া LP স্কুলত আমি সামান্য বৃত্তি এটা পাইছিলো তেতিয়া বৃত্তি মাত্ৰ মূলধন আছিল মাহত 5 টকা, বছৰত 60 টকা, 3টা বছৰ দিয়ে 180 টকা। আজিও মই অনুভৱ কৰো মোৰ জীৱনত সেই 180 টকা আজি যদি মোক কোনোবাই 180 লাখ টকাও দিয়ে সেই টকাৰো মূল্য তাৰ লগত মিলাব নোৱাৰি। সেই 180 টকা মোৰ কাৰণে অমূল্য আছিল আৰু সেই একেই কথা মই ভাবো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনতো থাকিব। এই ছাত্ৰ ছাত্ৰীসকলক আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে ভৱিষ্যতৰ দিনৰ সপোন ৰচিবৰ কাৰণে এই ধৰণৰ সহায় কৰিছে, এই সহায়ৰ মূল্য তেতিয়াই হ'ব যেতিয়া আপোনালোকে এক সুন্দৰ ভৱিষ্যত নিজৰ কাৰণেও গঢ়িব পাৰিব আৰু ৰাষ্ট্ৰৰ কাৰণে সমৰ্পিত হৈ ৰাজ্যৰ কাৰণে সমৰ্পিত হৈ কাম কৰিব। গতিকে মই আপোনালোক সকলোলৈকে শুভেচ্ছা জনাইছো, ধন্যবাদ জ্ঞাপন কৰিছো আৰু আশা ৰাখিছো যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়াই দেখা উদ্দেশ্যত বা লক্ষ্যত যাতে আমি উপনীত হ'ব পাৰো। মই সকলোলৈকে ধন্যবাদ জনোৱাৰ লগে লগে আমাৰ চৰকাৰে এই ধৰণে অজস্ৰ আঁচনি লৈছে। মই আপোনালোকক আৰু জনাই থওঁ যে এইবাৰ আমি আমাৰ ছাত্ৰীসকলৰ যাতে ড্ৰপ আউট ৰেট আমি কমাব পাৰো, ছাত্ৰীসকলৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যাতে আমি আগবঢ়াব পাৰো তাৰ কাৰণে আমি নিযুত মইনা নামেৰে এখন আঁচনি লৈছিলো। যি নিযুত মইনাৰ জৰিয়তে যিসকলে মেট্ৰিক পাছ কৰে, মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন লয় তেওঁলোকক প্ৰতি মাহে 1000 টকা, যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰীত এডমিশ্যন লয় তেওঁলোকক 1250 টকা আৰু যিসকলে ডিগ্ৰী পাছ কৰি মাষ্টাৰ ডিগ্ৰীত বা পোষ্ট গ্ৰেজুৱেটত এডমিশ্যন লয় তেওঁলোকক 2500 টকাকৈ প্ৰতি মাহে দিয়াৰ এক আঁচনি এইবাৰৰ পৰা আমি আৰম্ভ কৰিছিলো, যাক আমি নিযুত মাইনা নামেৰে তাৰ নামাকৰণ কৰিছিলো। আমি ইয়াৰ দ্বাৰা আমাৰ স্ত্ৰী শিক্ষাক প্ৰাধান্য দিয়াটো আমি আৰম্ভ কৰিছিলো। কাৰণ এখন সমাজ তেতিয়াই আগবাঢ়ি যাব পাৰে যেতিয়া সেই অঞ্চলত সেই সমাজখনত থকা প্ৰতিগৰাকী নাৰীয়ে শিক্ষিত হয়। প্ৰতিগৰাকী নাৰী যদি উচ্চ শিক্ষিত হয় সেইখন সমাজ খুব সোনকালে আগবাঢ়ি যায়।
আজি আমি স্ত্ৰী শিক্ষাক আগবঢ়াই নিয়াৰ কাৰণে এই ধৰণৰ আঁচনি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈছে। মই আশা ৰাখো এই ধৰণৰ কামবিলাকে আমাৰ ভৱিষ্যত প্ৰজন্মক সুন্দৰকৈ নিজৰ ভৰিত থিয় হৈ নিজৰ সমাজৰ কাৰণে ৰাষ্ট্ৰৰ কাৰণে কাম কৰাৰ কাৰণে প্ৰেৰণা দিব। গতিকে মই বেছি দীঘলীয়া বক্তব্য দিব খোজা নাই, আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। আজি আমাৰ আয়ুক্ত ডাঙৰীয়াই এক সুন্দৰ কাৰ্যসূচীৰ ব্যৱস্থা কৰিছে। মই ভাবো যে আপোনালোক সকলোৱে দুপৰীয়া এতিয়া ভোক লাগিছে চাগে, পেকেট লাঞ্চৰ ব্যৱস্থা কৰিছে নাই? গতিকে আপোনালোকৰ কাৰণে পেকেট লাঞ্চৰো ব্যৱস্থা কৰিছে আয়ুক্ত ডাঙৰীয়াই। আপোনালোক সকলোৱে নিজৰ চাইকেল স্কুটি বা যি ধন আপোনালোকৰ আহিব 3 বজাৰ লগে লগে আপোনালোকৰ একাউণ্টত সেই ধন সোমাই যাব। আৰু এই যি বঁটা আপোনালোকে পাইছে এই বঁটাৰে আপোনালোকে বিভূষিত হল আৰু সেই বঁটাকে আলম হিচাপে লৈ প্ৰেৰণা হিচাপে লৈ ভৱিষ্যত দিনৰ আপোনালোকে উজ্জ্বল ভৱিষ্যত গঢ়ি তোলক, তাকে কামনা কৰি আপোনালোক সকলোলৈকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো। জিলা প্ৰশাসনৰ লগতে শিক্ষা বিভাগৰ সকলো বিষয়া কৰ্মচাৰীকে ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ ইয়ালৈ অহা অভিভাৱক অভিভাৱিকাসকল শিক্ষাগুৰুসকলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আশা ৰাখিছো যে আমাৰ এই কৃতি ছাত্ৰসকলক এক উন্নত মানৱ সম্পদ কৰিবৰ কাৰণে যাতে আমাৰ শিক্ষাগুৰুসকলে সদায় প্ৰচেষ্টা কৰে। শিক্ষক জীৱনৰ এনেকুৱা এটা বৃত্তি যি বৃত্তি মানুহে ভগৱানৰ কৃপাতহে পায়। গতিকে এই বৃত্তিত থকা প্ৰতিগৰাকী শিক্ষকে যাতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ মানৱ সম্পদ গঢ়াৰ কামত নিজকে ব্ৰতী কৰে, তাৰ কাৰণে এই পবিত্ৰ দিনত আপোনালোকৰ প্ৰতি আহ্বান জনাইছো। কাৰণ কিছু সৰু সৰু ঘটনাই শিক্ষকৰ সৰু সৰু ঘটনা বা সৰু সৰু স্কুলৰ অনুপস্থিতি হওক, স্কুলত ভালদৰে পাঠদান নকৰাই হওক, এই ধৰণৰ কথাবিলাকে কেতিয়াবা চৰকাৰখনক বা আমাকো মনত যথেষ্ট কষ্ট দিয়ে। আমি সদায় বিচাৰিম যাতে প্ৰতিগৰাকী শিক্ষকে নিজৰ দায়িত্ব খুব সুন্দৰভাৱে পালন কৰি আমাৰ এই নতুন প্ৰজন্মক সঠিকভাৱে সুন্দৰভাৱে নিজৰ গঢ় দিবৰ বাবে আপোনালোকে সম্পূৰ্ণ চেষ্টা কৰে, যাতে আমি আপোনালোকৰ জৰিয়তে এই নতুন প্ৰজন্মৰ জৰিয়তে আমি এক সুন্দৰ অসম বা সুন্দৰ ভৱিষ্যতৰ অসম এখন গঢ়িব পাৰো। শিক্ষাগুৰুসকলৰ শ্ৰীচৰণত পুনৰবাৰ সেৱা জনাই আপোনালোক সকলোলৈকে এই পবিত্ৰ দিনত আহ্বান ৰাখিছো যে আমাৰ এই নতুন প্ৰজন্মৰ বিশেষকৈ আমাৰ এই অঞ্চল বাক্সাৰ দৰে বিভিন্ন পিছপৰা অঞ্চলত থকা যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ শিক্ষাদানৰ ক্ষেত্ৰত কৰবাত যদি ব্যক্তিগতভাৱে আপোনালোকে কষ্টও কৰিব লগা হয়, কৰবাত আপোনালোকে ব্যক্তিগতভাৱে যাতায়াতৰ অসুবিধা বা বিভিন্ন ঠাইলৈকে গৈ কষ্ট কৰিয়ে শিক্ষাদান কৰিব লগা হয়, তাকো হেলা নকৰি যাতে আপোনালোকে খুব সুন্দৰভাৱে আমাৰ এই ভিতৰুৱা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰি এক সুমানৱ হিচাপে গঢ় দিয়ে, তাকেই কামনা কৰি আপোনালোক সকলোলৈকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো। ছাত্ৰ ছাত্ৰীসকলক পুনৰ শুভেচ্ছা জনাইছো আৰু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি মই মোৰ বক্তব্যৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ। ভাৰত মাতা কি।